হেল্ল' এভৰিৱান, পুনৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি গধূলি সময়ত ওলাই আহিছোঁ গণেশ মন্দিৰলৈ। বহুত দিন যোৱাও নাই আৰু ভাবিলোঁ বেটাকো লৈ যাওঁ, সিও ভাল পাব। আৰু সেইবাবে ওলাই আহিছোঁ। লগত আছে পাপা আৰু বেটা, আমি তিনিওটা আহিছোঁ। আৰু ফাইনেলি আমি পাই গ'লোহি মন্দিৰ। এতিয়া সোমাই যাওঁ ভিতৰলৈ। মানুহ তেনেকৈ নাই, নিজান হৈ আছে, কাৰণ এইখিনি সময়ত মানুহ তেনেকৈ নাথাকেই। আৰু এতিয়া সোমাই যাওঁ, আপোনালোকক গধূলিৰ ভিউটো দেখাম। পাপা আৰু বেটা আগত গৈ আছে। গণেশ মন্দিৰৰ পৰা আহিলোঁ আৰু আমি ওলাই যিহেতু আহিলোঁৱে, ভাবিলোঁ কিবা এটা খাই যাওঁ। আৰু এইখন আমাৰ মাৰ ঘৰৰ ওচৰতে আছে, কলেজ চাৰিআলিত। আৰু ট্ৰেভেলাৰখনকে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি পেলাই সজাই পৰাই থৈছে, খুব ভাল লাগিছে। ওপৰলৈ উঠি যাব লাগিব আৰু তলত অৰ্ডাৰ লয় চাওমিন, ম'ম' আৰু আপোনালোকে খাব বিচৰা এনেকুৱা সৰু সৰু কিবাকিবি খাবলৈ পাব। আমি অৰ্ডাৰ কৰিলোঁ ম'ম' আৰু চাওমিন। আৰু এতিয়া ওপৰৰ ছিটবোৰ দেখিছেনে, গাড়ীৰ ছিটৰ নিচিনাই কৰি থৈছে, সৰু সৰু টেবুল আৰু খুব ধুনীয়াকৈ সজাই থৈছে। এয়া আমাৰ অৰ্ডাৰ আহি গ'ল, লগত একাপ গৰম গৰম কফি। আৰু এতিয়া আমি খাই পেলাই ঘৰলৈ গৈ থাকিম।